আজি 1 জানুৱাৰী চান্দবী উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। এয়া ৰাতিপুৱা 9 বজাৰ দৃশ্য। কিছু সময়ৰ পিছতে ইয়াৰ মূল কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। এয়া লাঙাবুঢ়া প্ৰদৰ্শনী গৃহৰ এইটো গেট, প্ৰদৰ্শনী গৃহত প্ৰৱেশদ্বাৰ। আমি প্ৰদৰ্শনী গৃহৰ ভিতৰত চাই লওঁ 9 বজাৰ কেনে পৰিৱেশ। এয়া ৰজাঢোল নহয়, জয়ঢোলসমূহ এই অঞ্চলৰ এটা সম্পদ। মংগোলীয় সংস্কৃতিৰ পৰা আহি পোৱা জয়ঢোল, সেই জয়ঢোলটো আমি এইবাৰ চান্দবী উৎসৱত প্ৰদৰ্শনৰ ব্যৱস্থা কৰাত আমি সন্তোষ প্ৰকাশ কৰিছোঁ। জয়ঢোল এয়া অসমৰ এজন বিখ্যাত শিল্পী প্ৰয়াত পুলক গগৈ। তেখেতৰ 12খন পেইণ্টিং এই বুলি চান্দবী ফেষ্টিভেলত, চান্দবী উৎসৱত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। অসমৰ এজন প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক, কাৰ্টুনিষ্ট পুলক গগৈ প্ৰয়াত। তেখেতৰ 12খন পেইণ্টিং চান্দবী উৎসৱত প্ৰদৰ্শনৰ আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে মঞ্চত চান্দবী উৎসৱৰ থিম সং বাজি থকা আমি শুনিবলৈ পাইছোঁ। আজিৰ দিনটোৰ দ্বিতীয়টো কাৰ্যসূচী উদ্বোধন কাৰ্যসূচীটো ওলাইছো। সেয়েহে প্ৰতিটো কৃষ্টিদলকে আমি অনুৰোধ জনাইছো তেখেতসকলে আমাৰ মূল তৰণলৈকে গৈ উপস্থিত হয়। আৰু অনুৰোধ জনাইছো যিসকল কৃষ্টি দলে ইতিমধ্যে তেখেতসকলৰ যাৱতীয় কাম কাজসমূহ সম্পূৰ্ণ কৰি লোৱা নাই, তেখেতসকলকো আমি অনতি পলমে তেখেতসকলৰ কৃষ্টিসমূহক অন্য আনুষংগিক কামসমূহ সম্পূৰ্ণ কৰি তুলি ল'বৰ কাৰণে অনুৰোধ জনাইছো। যিসকলৰ ইতিমধ্যে যাৱতীয় কাম কাজসমূহ সম্পূৰ্ণ হৈ উঠিছে তেখেতসকলক অনতি পলমে আমাৰ মূল তৰণলৈকে যাবৰ কাৰণে অনুৰোধ জনাইছো, কিয়নো আমি আজিৰ দিনটোৰ যি দ্বিতীয় কাৰ্যসূচী সেয়া আৰম্ভ কৰিবলৈ ওলাইছো। দ্বিতীয় কাৰ্যসূচী হ'ল আমাৰ মূল তৰণ। সেয়েহে আপোনালোকক অনতি পলমে আমাৰ মূল তৰণলৈকে যাবৰ। এক্সিবিশ্যনৰ ভিতৰত যিসকলে গাড়ীসমূহ ৰাখিছে তেখেতসকলৰ বাহনসমূহ পাৰ্কিঙত ৰখাৰ ব্যৱস্থা কৰে যেন। আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো যিসকল ব্যক্তিয়ে তেখেতসকলৰ বাহনসমূহ আমাৰ এক্সিবিশ্যনৰ ভিতৰত ৰাখিছে তেখেতসকলক অনতি পলমে পাৰ্কিঙত ৰখাৰ কাৰণে অনুৰোধ জনাইছো। স্থানীয় শিল্পী লবন দাস, তেখেতে প্ৰত্যেক বছৰে চান্দবী ফেষ্টিভেলত সাজি উলিয়াই নতুন নতুন ভাস্কৰ্য। এইবুলি কিছু নতুন ভাস্কৰ্য তেওঁ এই 15 সংখ্যক চান্দবী উৎসৱৰ কাৰণে সাজি উলিয়াইছে। বাঁহৰ বিভিন্ন মুখা সাজি উলিয়াইছে, আটক ধুনীয়া মুখা। সঁচাকৈ শিল্পী ভাস্কৰ্যৰ যি প্ৰতিভা লবন দাসৰ আমি মানিবই লাগিব। তেখেতৰ কিছু বাঁহৰ মূৰেৰে সাজা ভাস্কৰ্য, বাঁহৰ মূৰাৰ এয়া মূৰ্তি, প্ৰাকৃতিকভাৱে থকা বাঁহৰ যি অৱয়ব তাতেই মুখৰ আৰু চকুৰ নাকৰ আকৃতি দি ধুনীয়া সুন্দৰ ভাস্কৰ্য সৃষ্টি কৰে। আৰু এই ভাস্কৰ্যসমূহ এইবুলি 15 সংখ্যক চান্দবী উৎসৱত দৰ্শকসকলে দেখিবলৈ পাব।
চান্দৱী উৎসৱত আপুনি ইয়ে প্ৰথম নেকি? মই 10 বছৰ আগতে এবাৰ আহিছিলোঁ, অঁ কিন্তু তেতিয়া অফ চিজনত আহিছিলোঁ। আচ্ছা মানে এনেকৈ উৎসৱ দেখা নাই, কিন্তু আজি সঁচাকৈ উৎসৱ দেখা পাই আৰু বহুত মানে কি ক'ম আৰু ভাল লাগিছে। ভাল লাগিছে। আৰু দাদা আপোনাকো লগ পাই বহুত ভাল দে লাগিছে। থেংক ইউ ধন্যবাদ। আমাৰ মনোজ ভাই চান্দৱী উৎসৱত আহিছে। তেখেতে পুলক গগৈৰ পেইণ্টিংখিনি কিছু দৃষ্টি ৰাখিছে। ক'ত লুকুৱাই থাকে? চুকত মানে প্ৰকৃতি ৰক্ষাৰ এক আন্দোলনেই হৈছে চান্দৱী উৎসৱ। সেইটো কাৰণে আমি এই উৎসৱটো বৰ উল্লাহ মালহেৰে পাঁচদিনীয়াকৈ উদযাপন কৰোঁ। আৰু ইয়াৰ পৰাই চান্দৱী উৎসৱৰ মাজেৰেই আমি এই প্ৰকৃতি বচাওঁ যে আন্দোলনেই ক'ব নে কি ক'ব,